আপুনি বাৰু চিন্তিত নেকি আপোনাৰ কেৰিয়াৰক লৈ বা আপোনাৰ ফিউচাৰক লৈ বা আপোনাৰ বেলেগতকৈ কিবা বেলেগ এটা কৰাৰ দুৰ্বাৰ হেঁপাহ আছে নেকি? আপোনাৰ আইডিয়া আছে কিন্তু আপুনি সুবিধা পোৱা নাই। বলক তেনেহ'লে যদি এইকেইটা প্ৰশ্ন আপোনাৰ মনতো উদয় হৈছে তেনে আমি এঠাইলৈ যাওঁ য'ত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপুনি তাতেই পাব। আমি বৰ্তমান উপস্থিত হৈছোঁ গুৱাহাটী আমবাৰীস্থিত অসম চৰকাৰ তথা উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াৰ উদ্যোগত গঢ় লৈ উঠা অসম চৰকাৰৰ এটি বিভাগ আসাম ষ্টাৰ্টআপৰ দুৱাৰদলি। আৰু আজিৰে পৰা ইয়াত আৰম্ভ হৈছে আসাম ষ্টাৰ্টআপ ফেষ্টিভেল 2023। নতুনৰ উন্মেষ সৃষ্টিৰ প্ৰেৰণাৰে ষ্টাৰ্টআপ অসম। সঁচাকৈ ইয়াত আহিলে আপুনিও কিবা এটা নতুনত্ব বিচাৰি পাব আৰু কিবা এটা কৰাৰ প্ৰেৰণা নিশ্চয় পাব। ইয়াত আহিলে আপুনিও দেখা পাব কিছুমান হস্তনিৰ্মিত সামগ্ৰী যিবোৰ বৰ্তমান বাণিজ্যিক বা ঔদ্যোগিক ক্ষেত্ৰখনত বহুতেই সমাদৰ লাভ কৰিছে। যদি আপুনি ভাবে যে আপোনাৰো কিবা ক্ৰিয়েটিভ বা ইনোভেটিভ আইডিয়া আছে আৰু আপুনি সেইখিনিক লৈ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিব খুজিছে তেনেহ'লে আপুনিও এবাৰ আসাম ষ্টাৰ্টআপৰ কাৰ্যালয়লৈ আহক আৰু ইয়াত যোগাযোগ কৰক। এইখন হৈছে এখন ড্ৰোন আৰু আজিকালি আপোনালোক সকলোৱে জানে যে ড্ৰোন বহু ক্ষেত্ৰত ব্যৱহাৰ হয়, আনকি কৃষি ক্ষেত্ৰতো ড্ৰোনৰ ব্যৱহাৰ কৰা হয়। আৰু এওঁলোক হৈছে এটা অনুষ্ঠান য'ত ড্ৰোন এখন কেনেধৰণে চলাব লাগিব তাৰেও প্ৰশিক্ষণ দিয়া হয়। এইবোৰ হৈছে কিছুমান সৌৰশক্তি চালিত যন্ত্ৰ যিবোৰ আমাৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি। এইখিনি দাদা চব বাঁহৰ ন আপোনালোকৰ? আচ্ছা, ঠিক আছে, ধুনীয়া লাগিছে মানে বস্তু। মানে ইয়াৰ লগত কি লেডাৰ এড কৰিছে নেকি? এইটো লেডাৰ মানে ক্ৰপ বুলি কয়। আচ্ছা, ক্ৰপ আচ্ছা, ঠিক আছে, ধুনীয়া লাগিছে। আগৰ এই আচ্ছা আইচ বক্স ন এইটো? ধুনীয়া লাগিছে। ঠিক আছে, বহক, আমি চাইছোঁ অকণমান আৰু এনেতে লগ পালোঁ আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্ত। দুটামান সঁচাকৈ ভাস্কৰ দত্ত বহুতৰে কাৰণে প্ৰেৰণাৰ উৎস। তেওঁক লগ পাই সঁচাই আমি বহুতখিনি চাৰ্জ আপ হৈ গ'লোঁ আৰু তেওঁক লগ পোৱাৰ পিছত যদি আমি এটা চেলফি নুঠোঁ মূৰ্খামিয়ে হ'ব নিশ্চয়। পাৰ হৈ যোৱা অতীতক আমি সলনি কৰিব নোৱাৰোঁ, কিন্তু অতীতত লাভ কৰা শিক্ষা আৰু অভিজ্ঞতাসমূহৰ দ্বাৰা আমি আমাৰ ভৱিষ্যত গঢ় দিব পাৰোঁ। সেইবাবে আমি অতীতক দোষাৰোপ নকৰি ধন্যবাদ দিব লাগে আৰু অনাগত ভৱিষ্যতৰ বাবে সাজু হ'ব লাগে। আৰু এওঁলোক হ'ল তাৰে এটা জ্বলন্ত উদাহৰণ। মোৰ একচুৱেলি আমি এইটো মেচিন 2019 পৰা আমি ডেভেলপ কৰি আছোঁ। তাৰ মাজতে সদ্যহতে আমি চাইডে প্ৰটোটাইপ বনাইছোঁ। এইটো আমাৰ চাইনাও প্ৰটোটাইপ, এইটো প্ৰি কমাৰ্চিয়েল মডেল আছে। ত' এইটো কি হয়, আপোনাৰ যোনখিনি হাতেদি দিয়া আছে, আলুখিনি যোনখিনি হাতেদি মেচ কৰা আছে, এই গোটেইখিনি মানে মেচিনটো অট'মেটিক মেচ কৰি দিয়ে, যাতে মছলাখিনি এড কৰি কিনে যাতে মিক্সাৰ বনাই দিয়ে। দিয়াৰ পিছত
এই ফুলটো ফুটাই দিম গোটেইখিনি প্ৰচেছ দেখাই দিম ফুলটো ফুটাই দিয়ে মছলাটো ভৰাই দিম তাৰপিছত আপোনাৰ পানীটো ফেটি ওলাই দিলে চাৰ্ভ হৈ যায় দুটা ভেৰিয়েণ্ট আছে মানে চব আহিব পানী আৰু পানীটো আহিছে পানীটো ইয়াতে কিন্তু এইটো জাষ্ট ফৰ এখন ট্ৰাইলৰ কাৰণে আমি ইয়াতে দি আছোঁ ট্ৰাইল এইটো মানে পিছলৈকে আপোনাৰ ডিছপ'জেবল প্লেট ডিছপ'জেবল এতিয়া জাষ্ট আমি ডেমনষ্ট্ৰেশ্যন আৰু এটা ষ্টেপ আছে আমাৰ মই এটা জাষ্ট দেখাই আছোঁ বেছিটো অংশ এইটো ভিতৰত সোমাই দিব লাগিব তো এইটো MCB হয় মানে তো যদি পাৱাৰটো অলপ বেছি আহে বা কাম হৈ যায় মেচিনটো টোটেলি ছেফ থাকে ফটোগ্ৰাফ ইয়াতে আপোনাৰ তিনিটা আছে মেচিং প্ৰেছিং পিলিং এনেকৈ আছে মেচিং মানে আপোনাৰ যেতিয়া আলুটো পিটিকা মেচিঙত প্ৰেছিংটোত মানে এই প্ৰেছ কৰে আৰু অভাৰলোড হ'লে অট'মেটিক অফ হৈ যায় মেচিন অভাৰলোড যদি হয় আৰু এইটো ফিলিং আৰু এইটো ইমাৰ্জেঞ্চি যদি কিবা বেলেগ হয় তো এটা লিখা আছে আপোনাৰ প্লেট কাউণ্ট 124 তো আজি মানে আপোনাৰ 124টা প্লেট গ'ল অলৰেডি চাৰ্ভ তো এইটো আপোনাৰ স্পীডটো কণ্ট্ৰল কৰিব পাৰে এতিয়া আপোনাৰ মেইন কথাটো হ'ল যে কি যিখিনি ধৰি লওক ৰ মেটেৰিয়েলছখিনি সেইখিনিতো আপোনাৰ সেইটো লাগিলে এইখিনি আমি আনি ইয়াত কুক কৰিব লাগিব আৰু গোটেইখিনি ৰেডি ইয়াতে ৰেডি হ'ব ৰেডি হাতে টাচ কৰিব নালাগে অ'কে এতিয়া মই যেতিয়া ধৰক আল্টিমেটলি এটা হাইজিন আমি বস্তু খাব পাৰি য়েছ আচ্ছা ঠিক আছে মই এতিয়া আপোনাক ফিটিংটো দিম মানে পানী অ'কে আলুটো ফিল হৈছে ইয়াত ইয়াতে আমি ইয়াতে সজাই দিম অ'কে পানীপুৰি ৰেডি ত' উইদিন 5 ছেকেণ্ডছ ত' সঁচাকৈ ফ্ৰেণ্ডছ অসমীয়া ল'ৰাৰ এটা সুন্দৰ ইন'ভেশ্যন বহুত ভাল লাগিল এতিয়া আমাৰ অসমীয়াই আমি ফুচকা বেচিমনে বুলি ভাবি বহি থাকিব নালাগে ইয়াত টেকন'লজি আহি গ'ল আপুনি ধুনীয়াকৈ ষ্টাৰ্টআপ এটা আৰম্ভ কৰিব পাৰে বহুত কম খৰচত 35-40 হাজাৰমান টকাৰ ভিতৰতে আমি এই ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰোঁ আৰু সুন্দৰ এটা ইনকাম আমিও কৰিব পাৰোঁ ফ্ৰেণ্ডছ এয়া হ'ল দাৰ্জিলিং ম'ম'জ আৰু এওঁলোকৰ বহুত বেলেগ বেলেগ ধৰণৰ ভেজ নন ভেজ ম'ম' আছে আৰু গুৱাহাটীত এওঁলোকৰ বহুত কেইখন ষ্টল আছে তো আপোনালোকে টেষ্ট কৰি চাব এয়া হ'ল ফ্ৰেণ্ডছ হল অফ ফেম যিসকলে অলৰেডি কিছুমান নতুন নতুন ইন'ভেশ্যন আনিছে আৰু ছাকচেছ হৈছে তেওঁলোকৰ কিছুমান নমুনা ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে আৰু আপুনিও যদি এনেধৰণৰ কিছুমান ইন'ভেশ্যন বা আপুনি উদ্ভাৱন কৰিব পাৰে আপোনাৰ তেনেকুৱা ধৰণৰ আইডিয়া আছে তেনেহ'লে আগবাঢ়ি যাওক আৰু আপোনাৰ ষ্টাৰ্টআপ আৰম্ভ কৰক আচলতে কামেই কামৰ কোনো শ্ৰেণী বিভাজন হ'ব নালাগে আছাম ষ্টাৰ্টআপৰ পৰা বাহিৰ ওলাই দেখিলোঁ এজাক ডাঙৰ বৰষুণ কিবা এটা খাওঁ বুলি আগুৱাই যোৱাত দেখিলোঁ এজন চাট সলাই চাট বিক্ৰী কৰি আছে তেওঁলোক কথা পাতি থাকোঁতে তেওঁ আমাক এখন ভিজিটিং কাৰ্ড কাম যিয়েই নহওক প্ৰফেশ্যনেলি কৰিব লাগে দৃঢ়তাৰে কৰিব লাগে
কাৰণ সেইখিনিক লৈয়ে কিছুমানে নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে, কোনোবা এখন সংসাৰ চলাই আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আগলৈ লগ পাম নিশ্চয়। চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।